আহিছা ৰবা পাই দাদা ভিতৰলৈ আহ বিপ্লৱ তুমি মিষ্টাৰ ঋতু মই আজি আপোনাৰ ডাঙৰ ল'ৰা হিচাপে ঘৰলৈ অহা নাই কি আপোনাৰ সৰু ল'ৰা উগ্ৰপন্থীত যোগদান দিয়া স্বত্তেও আপুনি তাক ঘৰত আহিব দিছে আপোনাৰ লাজ লগা নাই দাদা তুমি এইবোৰ কি কৈছ পাই মই যি কৈছো ঠিকে কৈছো হলেও দাদা দেউতাক ইমান বেয়াকৈ ক'ব নালাগিছিল নহয় পাই তুমি যোৱা এইবোৰৰ মাজত সোমাব নালাগে বিপ্লৱ তুমি যি পৰ্যায়ত আছা তাৰ বাবে মই বহুত কষ্ট কৰিছিলো আইনত খৰপৰ একো নাই আইন সকলোৰে বাবে সমান ঠিক আছে বাৰু মোৰ সৰু ল'ৰাক মই ঘৰলৈ উভতাই অনাৰ চেষ্টা কৰিম চেষ্টা কৰাই নহয় আপুনি সোনকালে ব্যৱস্থা কৰক ঠিক আছে বাৰু মই এতিয়া যাওঁ যদি আপোনাৰ ল'ৰা সঠিক পথলৈ ঘূৰি নাহে মই আকৌ এই ৰূপত আহিবলৈ বাধ্য হ'ম ঠিক আছে দেখা এতিয়া বল দেউতা দাদা এইবোৰ কি কৈ গ'ল মাইনা তোমাৰ সৰু দাদাই দেশদ্ৰোহীৰ কাম কৰি আছে যাৰ বাবে তোমাৰ ডাঙৰ দাদাই মোক আজি ইমান বেয়াকৈ কৈ গ'ল অ ৰাজ তুমি আহিলা মাইনা চকী এখন লৈ আহা ঋতুদা আপোনাৰ ডাঙৰ ল'ৰা আহি দেখিছিলোঁ মই নকবা সেইবোৰ কথা আছে বাৰু এতিয়া মই যাওঁ পিছত কেতিয়াবা আহিম অ যোৱা ঠিক আছে যাওঁ দিয়া এইখিনি সময়ত বা আৰু কোনে ফোন কৰিলে চাই লওঁ ৰ'বা মাইনা তুমি যোৱাচোন হেল্ল' পিতমল তুমি সঁচাকৈ কৈছানে তোমাৰ কাৰণে ডাঙৰ ল'ৰাৰ পৰা মই বহুত কথা শুনিছোঁ নিশ্চয় দেউতা মই আগৰ দৰে ভাল হ'ম মই অহাকালি ঘৰলৈ যাম এতিয়া হ'ব দিয়া দেউতা বছ মোৰ এটা কথা সুধিব লগা আছিল কি কথা বছ মই আৰু আপোনালোকৰ সন্তান থাকিব নোৱাৰোঁ কিয় বছ মোৰ আৰু দেউতাৰ সন্মানৰ লগত হেতালি খেলিব নোৱাৰোঁ মোক ক্ষমা কৰি দিব কাইলৈ মই আপোনাৰ সন্থাৰ পৰাই যাম ঠিক আছে বাৰু মোৰ সন্থাৰ পৰা যাব খুজিছা গুচি যোৱা কিন্তু মনত ৰাখিবা মোৰ সন্থাৰ কথা যাতে কোনেও গম নাপায় আৰু যদি গম পায় ফিনিছ কৰি দিম ফিনিছ মোক বিশ্বাস কৰক বছ মই মৰি গ'লো আপোনাৰ সন্থাৰ কথা কেতিয়াও নকওঁ ঠিক আছে কাইলৈ ৰাতিপুৱা আহিবি যা ঠিক আছে বছ বছ হেল্ল' কি Follow me! বছ মই আহিলোঁ ঠিক আছে বাৰু এতিয়া যোৱা মোৰ সন্থাৰ কথাতে পতো নলাই বছ মই যাওঁ ভাই হেল্ল' অ ঠিক আছে ছাৰ কি পিতমল আজি ঘৰলৈ আহিব বল নৈৰ ক্ষেত্ৰলৈ বল এইফালেৰে আহিব বল ডেকা
বল এই হাতে লুকাই থাকিম আমি কি এই ঘাটটোৰে আহিব আজি পিতমাল নাহিবই নেকি আহিব নিশ্চয় আহিব মই যেতিয়া খবৰ পাইছো আহিবই লুকাই দেখা যাতে সি আমাক দেখা নাপায় পিতমাল আহিছে চাবা লুকাই দেখা সি যাতে আমাক নেদেখে Borua, you are under arrest. Dada. Sir, আপোনাৰ ভাইটিক আপুনি নিজে মাৰিলে ইয়াৰ নিচিনা অপৰাধী এটাক মাৰিবলৈ মোৰ হাত নকপে সি মোৰ ভাইটি হওক বা দেউতাই হওক দেখা ইয়াৰ ডেড বডিটো নিয়াৰ ব্যৱস্থা কৰক বল